Hey guys, ব্লগ কৰিব আহি অৱস্থা এই আজি হৈছে বছৰটোৰ অসমীয়া বছৰটোৰ শেষ দিন আৰু আজি গৰু বিহু অহাকালি বহাগৰ 1 তাৰিখ মানুহ বিহু এই চেগতে মোৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজলৈকে ৰঙালী বিহুৰ হিয়া ভৰা অলপ জনালোঁ আৰু আজিৰ পৰা ৰমজান মাহ আৰম্ভ চবকে উইচ কৰিলোঁ। Welcome back to my YouTube channel. জ্যোতিষ ব্লগ আশা কৰোঁ সকলোৰে ভাল। আজি গৰু বিহুৰ দিনাখন আমি গোটেইকেইটা গৰু গা পা ধুই আহি দোকানত বহি আছোঁ, আড্ডা মাৰি আছোঁ। দোকান দেখা পাইছে আমাৰ ছেটজি ছেট আদি এণ্টাৰপ্ৰাইজ যোনখনৰ অনাৰ হৈছে লুকা ছেটজি। বাকী এইফালে বিনন, এইফালে অমলান, স্লাইচ, মেংগো আৰু বাকী পেপচিৰ যিমানখিনি প্ৰডাক্ট আছে গোটেইখিনি ইয়াতে আছে ডিষ্ট্ৰিবিউটৰ। এইফালে পেপচিৰ গোটেইখিনি প্ৰডাক্ট আছে ইয়াতে, আপোনালোকে চাব পাৰে। এইবিলাক পানী চানী হাবি যাবি গৰমৰ দিন আহি আছে, চবে ল'ব পাৰে। আৰু ইফালে তেল চেল বহুত কিবা কিবি তেল চেল আছে, পতঞ্জলিৰ প্ৰডাক্ট আছে। এইফালে বাকী ফৰ্চুনৰ তেল, হেলিকপ্টাৰ, ছ'ডা, খুব দৰকাৰী বস্তু ছ'ডা আছে, পানী ছ'ডা। আৰু এইফালে গোটেইখিনি পতঞ্জলিৰ প্ৰডাক্ট, ফেচ ৱাছৰ পৰা বিস্কুটৰ পৰা এভৰিথিং আছে। ব্লগ কৰিব আহি অৱস্থা এই ছেটজিৰ লগত কথা পাতোঁ। তোৰ এক্সপিৰিয়েঞ্চ প্ৰথম মানে অনাৰ হিচাপে এক্সপিৰিয়েঞ্চ বহুত বঢ়িয়া। অসমীয়া ল'ৰাই যে বিজনেছৰ মাথা মাৰিছে তো এইটো খুব প্ৰথম শুনিলে ভাল লাগে এনেকুৱা বস্তু। আৰু চবে চাকৰি বিচাৰি আছে, তাৰে মাজত তই বিজনেছ কিয়? চাকৰিৰ মোৰ ইচ্ছা প্ৰথম চবৰে থাকে, পঢ়া শুনা শেষ কৰাৰ পিছত চবৰে চাকৰি এটা ইচ্ছা থাকে। কিন্তু লাহে লাহে যেতিয়া দেখা পালোঁ যে চাকৰিত মানে দৰমহা থাকে, কিবা থাকে, কষ্ট হয়, সেইমতে ছিষ্টেমেটিক হয় চব বস্তুবিলাক। কিন্তু এইটোত মানে কমপ্লিটলি দেখাত বহুত টান হয়, কিন্তু যেতিয়া তাতে মানে জাপ দিয়া যায় পূৰা এডভেঞ্চাৰ পূৰা মজা হয়। লাহে লাহে সোমাই পেলাই বস্তুবিলাক জানা যায় ক'ত কেনেকৈ অসমীয়া ল'ৰা ডেভেলপ হৈ আছে। তো ভাল লাগে এনেকুৱা অসমীয়া ল'ৰাবোৰে যে এনেকৈ যদি আগবাঢ়ি আহে ন, সঁচাকৈ বহুত ডেভেলপ আমাৰ অসমখন। আমাৰ অসমৰ যোনটো মানে বিজনেছ, মানে কাৰো তলত কাম নকৰোঁ, নিজৰ মালিক নিজে। তো সেই বস্তুটো খুব ভাল উঠি আহিছে। পিছে ইয়াতে মাল কি কি আছে? মাল এতিয়া আমাৰ তাতে মোটামুটি যি লাগে, চাউল দালি এইবিলাক আৰম্ভ কৰি মোটামুটি প্ৰায় গোটেইবিলাকে আছে, আটা এইবিলাক চব আছে। তাৰ উপৰি এতিয়া মানে নতুনকৈ মানে পেপচি ডিষ্ট্ৰিবিউটৰটো ল'লোঁ। কিন্তু এটা কথা কওঁ যে ফুৰুকাৰ বিহু স্পেচিয়েল লাড়ু পিঠা এইবোৰ তেওঁলোকে অসমৰ চব জেগাতে তেওঁলোকে ডেলিভাৰ কৰি আছে। ত' আপোনালোকে যদি বিচাৰে ফুৰুকাৰ পিঠা সোৱাদ ল'বৰ কাৰণে আপোনালোকে অসমৰ য'তে নাথাকক কিয় আপোনালোকে জাষ্ট অৰ্ডাৰ কৰক। ফুৰুকা স্ক্ৰীণত আহি আছে জেগা নম্বৰটো। চ' যদি আপোনালোকে বিচাৰে ফুৰুকাৰ পিঠা লাড়ুৰ সোৱাদ ল'বৰ কাৰণে, যদি তেওঁলোকক কণ্টেক্ট কৰক, আপোনালোকক কুৰিয়াৰ কৰি কিনে তেওঁলোকে পঠাই দিব। সন্ধিয়া চাহ, লাড়ু পিঠা, বিহু বুলি ক'লে আৰু লাড়ু পিঠা নহ'লে হ'ব নেকি? চ' আমাৰ লাড়ু পিঠা আৰু চাহপানী খোৱা হৈ গ'ল। আৰু এতিয়া আমি জেঠীৰ ওচৰলৈ যাওঁ। জেঠী, প্ৰথমতে বিহুৰ অলপ জনালোঁ আপোনাক। নমস্কাৰ, কৃষ্ণ। এতিয়া কওক আপোনাৰ অনুভৱ মানে বিহুৰ ওলগ সকলোলৈকে জনাইছোঁ। আৰু অসমীয়া ল'ৰা হিচাপে সম্প্ৰতি চাকৰিৰ যিটো আমি দেখা পাওঁ দেশ, আমাৰ ল'ৰা ছোৱালীয়ে সাধাৰণতে চাকৰি নাপায়। চাওঁচোন স্বাধীন ব্যৱসায় কৰিনো কেনেকুৱা লাগে, কাৰোবাৰ তলত চাকৰি কৰা আৰু নিজে কিবা এটা কৰাৰ মাজত পাৰ্থক্যখিনি কেনেকুৱা। আৰু এতিয়া সেইটো মই হাড়ে হিমজে অনুভৱ কৰিছোঁ যে এই স্বাধীন ব্যৱসায়ত লাভ লোকচানৰ কথাটো প্ৰথমতে নাহে, কিন্তু মানসিক যিটো শান্তি পোৱা যায় সেই শান্তিটো কিন্তু মই বৰ অন্তৰেৰে অনুভৱ কৰিছোঁ। বহুতে ভাবে আমাৰ অসমীয়া ল'ৰা ওলাই নাহে, নোৱাৰে কৰিব। সেইটো কথা নহয়। একাগ্ৰতা থাকিলে সকলো কাম সকলোৱে কৰিব পাৰে, খালি নিজে অকণমান কষ্ট কৰিব লাগিব। ব্যৱসায়ৰ কাৰণে আমাৰ ল'ৰা ছোৱালী ওলাই আহিব লাগে। এইটো মূলধনৰ বৰ কথা নাহে, বহুত লাখ টকাও নালাগে। আৰম্ভ কৰিম বুলি ভাবিব পৰা মন এটাহে লাগে। গতিকে মই নতুন প্ৰজন্মলৈ সেইটোৱে আশা ৰাখিম। এইখিনিয়ে মই ভাবোঁ।
সেইটোৱে আমাৰ আচল যদি কোনোবা বিচাৰিছে যে কাম কৰি নিজে মালিক হ'ম আচলতে নিজৰ কামত বেলেগৰ দলত কাম নকৰোঁ যদি তেনেকৈ বিচাৰিছে কোনোবাই তো বেছি আপোনালোকে আহিব পাৰে কাম কৰিব পাৰে কাৰণ আজিৰ যুগত সেইটোৱে কাৰণ চাকৰিটো পাম যে কোনো আশা নাই আজিকালি তাতকৈ নিজে কিবা এটা কৰি খোৱা বেটাৰ চ' সেয়ে আৰু জেঠীৰ কথা মই আগৰ ভিডিঅ'ত কৈছিলোঁ যোনটো গ্ৰন্থমেলা ভিডিঅ'টো আছিলে জেঠী আচলতে আমাৰ অভয়পুৰী কলেজৰ অধ্যাপিকা আছিলে এতিয়া অৱসৰপ্ৰাপ্ত চ' লগতে তেওঁ সাহিত্যিকো হয় আৰু কবিও হয় চ' এতিয়াতো আছে লোকেল লগত দোকানতে আছে এতিয়া চ' এইফালে আমাৰ ই ছাৰ বহি আছে চ' সেইখিনি চ' লোকাহাটৰ দোকানৰ পৰা ওলালোঁ তাৰপিছত ভণ্টি এজনী আছে তাইৰ নাম অন্তৰিকা তো তাই মোক ফোন কৰিলে তাই বোলে বিহুৰ ভিডিঅ' শ্বুট কৰে চ' সেইটো কাৰণে মই আহিলোঁ ইপিনে কেমেৰা ৰেডি সিপিনে আমাৰ নাচনী ৰেডি চ' তাতে আমি ভিডিঅ' শ্বুট কৰি আছোঁ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে আৰু বাকী ভিডিঅ' শ্বুট চলি আছে আমাৰ আপোনালোকে দেখা হ'ব ফেচবুকত দিম নে ইউটিউবত দিম ফেচবুকত দিম মোৰ ইউটিউব চেনেল এতিয়ালৈকে মই খোলা নাই আৰু যদি চাব খোজে অন্তৰীয়া লহকৰ বুলি আছে ফেচবুকত চাব পাৰে আৰু ইনষ্টাগ্ৰামত অন্তৰিকা লহকৰ ৰিয়েল বুলি আছে ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে আমি ভিডিঅ' শ্বুট কৰি লওঁ এইফালে বিশিষ্ট আমাৰ ভিডিঅ'গ্ৰাফাৰ এইফালে আমাৰ নাচনী ভিডিঅ' কাম পুৰা চলি আছে আৰু মেইন কেমেৰামেন ময়ে নাজানো কি কৰোঁ কাৰণ নলেজ নাই তেনেকৈ কেমেৰা কাম চ' কৰি আছোঁ অলপ চলপকৈ পিনে পুৰা চলি আছে চ' ভিডিঅ' আমাৰ হৈ গৈছে ভিডিঅ' শ্বুট হৈ গ'ল অন্তৰংগত তাতেও মই ভিডিঅ' বনালোঁ তাতেও হৈ গ'ল আৰু শেষত সকলোকে বিহুৰ আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ হেপী বিহু সকলোকে আৰু আহক আপোনালোকে যদি কোনোবাই তেনেকুৱা কিনিব খোজে কাৰোবাৰ বিয়া চিয়া যদি কিবা বহুত ঢেৰ বস্তু কিনিব লগা আছে হ'লচেলত আহিব পাৰে ইয়াতে আদি এণ্টাৰপ্ৰাইজ আহক নিশ্চয় আপোনালোকে ভিজিট কৰিবলৈ আশা কৰিলোঁ আৰু ভাল লাগে আমাৰ অসমীয়া ল'ৰাই উঠি আহিছে এনেকৈ চাকৰি পিছত নদৌৰি নিজে ব্যৱসায় কৰিব ধৰিছে চ' ভাল লাগে এনেকুৱা এইটো এটা মেছেজ আচলতে আমাৰ সমাজৰ কাৰণে যে চাকৰি পিছত নদৌৰি এনেকৈ নিজে এটা বিজনেছ কৰি আছে চ' বহুত ডাঙৰ কথা আমাৰ অসমীয়াৰ কাৰণে ভাল লাগিছে নিজৰ অসম নিজৰ ব্যৱসায় নিজৰ খানা ত' নিজে মালিক ত' আজিৰ কাৰণে ভিডিঅ'টো ইমানে ৰাখিবলৈ চেষ্টা কৰোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব ধ্ৰুৱজ্যোতিষ ব্লগ আৰু তেতিয়ালৈকে বাই বাই টেক কেয়াৰ টেক ইট ইজি ব্ৰ'